এনেকুৱা হৈছে যেন মৰাণ ষ্টুডিঅ'টো ক'ত আছে বুলি সুধিলে যেন এই জাবৰখিনি আছে যে তাৰ বেক চাইডেহে মানে ষ্টুডিঅ'টো আছে নিচিনা এটা পৰিচয় হৈ গৈছে। গতিকে নমস্কাৰ, মই ধীৰাজ কাশ্যপ আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু আজি আছোঁ মই এটা খুব ধুনীয়া এটা পৰিৱেশত আছোঁ বুলি কৈছোঁ। পোনপ্ৰথমে অলপ পৰিৱেশটো মই দেখাই লৈছোঁ। এফালে অকণমান কেমেৰাটো আগুৱাই দিয়া, এফালে তাৰপৰা এফালে দেখাই দিয়া। আৰু যিহেতু এটা খুব ধুনীয়া পৰিৱেশত আছোঁ, খুব ধুনীয়া ধুনীয়া গোন্ধবিলাক ইয়াত ওলাই থাকে আৰু ভাল লাগে সঁচাকৈ ন। আৰু ইয়াৰ এই জাবৰ দমটো পাছফালে আপোনালোকে যদি চাই এখন স্কুল দেখিব, এখন শিক্ষা অনুষ্ঠান দেখিব। আৰু তাৰ পাছলৈ যদি আপোনালোকে যায়, সকলোৱে পৰিচিত এটা নাম ষ্টুডিঅ' ফিউজন, য'ত আমি মানে মন্দিৰ বুলি কওঁ, যাক আমি মন্দিৰ বুলি জ্ঞান কৰোঁ, ষ্টুডিঅ' ফিউজন। আৰু তাৰ পৰাই আমাৰ বহুত ধৰণৰ কাম কিছুমান ওলাই যায়, অসমৰ ৰাইজে আঁকোৱালি লয়। বহুত ধৰণৰ গানেই হওক বা কিবা চিনেমাৰ কাম হওক, কিবা কামেই হওক। তো পোনপ্ৰথমে আজি মই এটা উদ্দেশ্য লৈ আহিছোঁ। মেইন উদ্দেশ্যটো অকণমান এফালে দেখাব বিচাৰিম। আজি আমি এই সুন্দৰ জাবৰ দমৰ মানে সুন্দৰ গোন্ধ লৈ পেলাই, এটা ভাল মানে পাৰফিউমৰ গোন্ধ লৈ আমি এটা ভাল গান আমি আজি শুভমুক্তি দিব বিচাৰিছোঁ। দেউতাৰ ঈশ্বৰ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জনৰ। আৰু আমাৰ লগত আছে, এইফালে মই অকণমান দেখাবলৈ চন্দনক ক'ম, এফালে মাধৱ কাই আছে, ৰাজীৱ দা আছে, আৰু এফালে আমাৰ জ্যেষ্ঠ ব্যক্তি আমাৰ সূৰ্যদা আছে, এজন সমাজকৰ্মী। সূৰ্যদা, এইখিনিতে পোনপ্ৰথমে আপুনি আমাৰ মাধৱ কাই যিটো আজি শুভমুক্তি হ'বলৈ গৈ আছে, তাৰ বিষয়ে দুআষাৰ কওক। আৰু এটা খুব ধুনীয়া পৰিৱেশত আছে, আপুনি যদি অকণমান যদি এফালে আহে, ভাল পৰিৱেশত আছোঁ, ধুনীয়া ভাল লাগিছে থাকি, কি ক'ব এইখিনিতে? প্ৰথম কথা হ'ল, মাধৱ ৰঞ্জনৰ দেউতা ঈশ্বৰ নামৰ এটি গীত আজি শুভমুক্তি হ'ব। আজি অসমৰ অন্যতম এজন জনপ্ৰিয় কণ্ঠশিল্পী, আমি সকলোৱে জানো। আৰু তেখেতৰ গীতটো আজি শুভমুক্তি হ'ব, আমাৰে সৌভাগ্য। আজি এই গীতটোৰ সৃষ্টি হৈছে সঁচা কথা, কিন্তু অন্য হাতেদি আমি আজি প্ৰতিবাদ কল্পে এই স্থানটো লোৱা হৈছে। আমি প্ৰতিবাদো কৰিছোঁ, অন্য হাতেদি এফালে আমি সৃষ্টিৰ এটা আখৰা থলীও ইয়াতে লৈছোঁ। এখন সন্মুখত টেণ্ডাৰ কেয়াৰ নামৰ এখন নাৰ্চাৰী স্কুল আছে, তাৰ কাষতে এটা অসমৰ অন্যতম এটা মানে জনপ্ৰিয় এটা ষ্টুডিঅ' ফিউজন কাষতে আছে। তেনে স্বত্তেও আজি সচেতন ৰাইজে ইয়াতে জাবৰ জোঁথৰ পেলাই গোটেই অৱস্থাটো, এটা পৰিৱেশটো ইমান বেয়া কৰিছে, আমাৰ কাৰণে খুব দুৰ্ভাগ্য বিষয়। গতিকে আমি প্ৰতিবাদ কৰা হৈছে, প্ৰতিবাদো কৰিছোঁ, অন্য হাতেদি এটি গীতৰ শুভমুক্তি কৰিবলৈ গৈ আছোঁ। আৰু গানটো ইতিমধ্যে ইউটিউবত উপলব্ধ হৈছে, মাধৱ ৰঞ্জন বুলি মাৰি দিলে আপোনালোকে পাব, দেউতাৰ ঈশ্বৰ। আৰু সূৰ্যদা, মই অকণমান দেৰিকৈ কথা পাতিম। আৰু আমাৰ লগত আছে আমাৰ ষ্টুডিঅ' ফিউজনৰ স্বত্বাধিকাৰ এই আমাৰ ৰাজীৱ দা আছে লগত। যিহেতু ৰাজীৱ দা এটা খুব ধুনীয়া গীতৰ আমি আজি শুভমুক্তি কৰিছোঁ, এইখিনি কথা মই অকণমান লাহেকৈ ক'ম। মই পোনপ্ৰথমে গীতটি কথা লাগিছোঁ। গীতটি আমাৰ সকলোৰে চিনাকি মাধৱৰ এটি নতুন গীত, দেউতা ঈশ্বৰ। মিউজিক ৱাছিমে কৰিছে আৰু চনলাল বৰুৱাদাই মিক্স মাষ্টাৰিং কৰিছে, আৰু এডিশ্যনেল প্ৰগ্ৰামিং মাৰ্ক এলভিনৰ। আজিৰ গানটো ইতিমধ্যে অলপ সময়ৰ পাছতে আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হ'ব। ইয়াতকৈ আমি কি বেছি ক'ম, পৰিৱেশটো এনেকুৱা এটা অতি দুৰ্গন্ধময় পৰিৱেশৰ মাজত আছোঁ, বেছি কথা ক'ব পৰা নাই গোন্ধৰ কাৰণে। আৰু যিহেতু এইবিলাক কাম যিহেতু আমি আগতেও চাগে বহুতবাৰ কমপ্লেইন দিয়া হৈছিলে চাগে ইয়াত যে কমপ্লেইন একচুৱেলি দিয়া হৈ থাকে, কিন্তু কমপ্লেইন দিলেও এইটো যে প্ৰশাসনৰ গাত আমি সম্পূৰ্ণভাৱে 100% আমি ভৰসা কৰিলে নহ'ব। একচুৱেলি এইখিনি আমাৰ নিজৰ দায়িত্ব হ'ব লাগে। ওচৰ পাজৰৰ মানুহে আহি পেলাই ইয়াত জাবৰ জোঁথৰ যদি নেপেলায়, তেতিয়া ইয়াত কোনো জাবৰ জোঁথৰ নকৰিব। আৰু সেইটাকে ওচৰত স্কুল আছে, SDC অফিচ আছে, মন্দিৰ আছে, ষ্টুডিঅ' আছে, সকলোৱে নিজৰ খুব মৰমৰ। এই তাকে, কিন্তু তাৰ পৰিৱেশটো এনেকুৱা এটা পৰিৱেশ, বাহিৰৰ পৰা যেতিয়া মানুহ আহে আমি লাজ পাওঁ একচুৱেলি। সোধে সকলোৱে ইমান লেতেৰা কিয়, তাকে আমি চাফা চিকুণ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আকৌ লেতেৰা হয় তাৰপিছতে। তাকে, আৰু মাধৱ কাই আছে, অকণমান যদি আহে। আৰু একদম আমাৰ মেইন মানুহজনৰ ওচৰত লাগিছোঁ, যিহেতু এটা গান আজি শুভমুক্তি হৈ গৈছে অলৰেডি, ইউটিউবত উপলব্ধ। আৰু তাৰপাছতো আমি এটা খুব কিবা এটা পৰিৱেশত আছোঁ। আচলতে ক'বলৈ গ'লে মোৰ আজি এটা গীত ৰাইজলৈ আগবঢ়াই দিছোঁ। প্ৰথম কথা, গীতটো মোক খুব মৰমৰ ভাইটি ৱাছিম আয়ানে মিউজিক কৰিছে, এডিশ্যনেল প্ৰগ্ৰেমিং মাৰ্ক এলভিনে কৰিছে, আৰু মিক্স এণ্ড মাষ্টাৰিং কৰিছে মোৰ অতি শ্ৰদ্ধা আমাৰ কৃষ্ণনন্দন বৰুৱাদেৱে। আৰু গীতটো লিখিছে আমাৰ কমকান্ত গগৈ আৰু
ৰিদীপ ৰংকিত আৰু ৰাগ পৰাগে মই টিউন কৰিছোঁ গীতটো। গীতটো আজি ৰাইজৰ মাজলৈ আগবঢ়াই দিলোঁ মোৰ নিজৰ ইউটিউব চেনেল মাধৱ ৰঞ্জন অফিচিয়েলত আপোনালোকে পাব। আৰু আজি আমি ইয়াত গানটো শুভ উন্মোচন কিয় কৰিব লগা হ'ল, মানে মূল উদ্দেশ্যটো হ'ল কি, আমাৰ মানে ষ্টুডিঅ' ফিউজন আৰু টেণ্ডাৰ কেয়াৰ আমি একদম সম্পূৰ্ণ মানে এটা সাংঘাতিক বেয়া জেগাত আমি বৰ্তমান মানে আমাৰ পৰিৱেশটো সাংঘাতিক বেয়া হৈ গৈ আছে দিনক দিনে। গতিকে আমি দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ তেওঁলোকক, কাকো নুদুখোঁ ইয়াত, প্ৰত্যেকে কোনে যাব পেলাইছে তাক নুদুখোঁ আমি, কিন্তু আমি আমাৰ প্ৰতিটো ইয়াত কাম আমি ইয়াতে আমি মানে শুভমুক্তিয়ে কৰিম এতিয়া যেতিয়ালৈকে চফা নহয়। আৰু কাৰোবাৰ এইটো ব্যক্তিগত সম্পত্তিত মানে ডাম্পিং গ্ৰাউণ্ড সৃষ্টি হ'বলৈ দিয়াটো আমি নিবিচাৰোঁ। আৰু ইয়াত এই গোটেই পৰিৱেশটো নষ্ট হৈ গৈছে, সেইটো কাৰণে আমি এইটো পদক্ষেপ লৈছোঁ। আৰু ফিউজনত যিমানবোৰ গান ৰিলিজ হয় আমি সদায় ইয়াতে ৰিলিজ কৰি দিম আজিৰ পৰা যেতিয়ালৈকে কথাটো সেইটো, যেতিয়ালৈকে চফা নহয়। ইয়াত কোনো মানুহ ফিউজনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আলহী অতিথি আহে, কোনোবা গায়ক আহে, কোনোবা অভিনেতা আহে, কোনোবা অভিনেত্ৰী আহে, তো বহুতেই আমি লজ্জিত অনুভৱ কৰোঁ। গতিকে আমি এইটোকে জনাব বিচাৰিছোঁ এই জেগাডোখৰ ধুনীয়া হওক, ধুনীয়া ভাল হ'লে পৰিৱেশ হৈ উঠক, সেয়াই। তাকে আৰু ইয়াকে ক'লোঁ। আৰু আমাৰ বাকী আমাৰ ষ্টুডিঅ'ৰ ভিতৰত আমাৰ কিছুমান অনুষ্ঠান আছে, সেইখিনি অনুষ্ঠান আমি কৰিমগৈ গৈ, আৰু সেইবিলাকো মই দেখাম। কিন্তু প্ৰথম কথাটো হ'ল কি, এইবিলাক যাতে ইয়াৰ পৰা খুব সোনকালে যদি আঁতৰি যায় সঁচাকৈ ভাল লাগিব। আৰু এতিয়া মাধৱ দাই কোৱা নিচিনাকৈ ষ্টুডিঅ' ফিউজনৰ পৰা যিমানখিনি গান ৰিলিজ হ'ব, প্ৰত্যেকটো গান আমি এই জাবৰ দমৰ পৰা যেতিয়ালৈকে চাফা নহয় তেতিয়ালৈকে আমি ইয়াৰ পৰাই শুভ মুক্তিবিলাক দি যাম বুলি অলৰেডি মাধৱ দাই কৈছে। আৰু দেখাই যাম, চাই থাকক ভিডিঅ'টো। ইমানখিনি কাম আমাৰ আজি দেউতাৰ ঈশ্বৰৰ গানৰ, ইয়াৰ লগত আছে ৱাছিম আৰু লগত মাধৱ দাই। ৱাছিমে দুই এষাৰ কথা ক'ব আমাৰ গীতটিক লৈ আৰু আমাৰ যি উদ্দেশ্য আজি তাক লৈ। সকলোকে মৰম জনাইছোঁ যিসকলে চাই আছে আমাৰ এই ভিডিঅ'টো। বিশেষকৈ কথা কোৱাৰ বহুত মোৰ অভিজ্ঞতা নাই বাৰু, হ'লেও আমাৰ এইডোখৰ আপোনালোকে মৰাণৰ যিসকলে মৰাণলৈ আহি থাকে বা আমাৰ ষ্টুডিঅ' ফিউজনত, ইয়াত পিছপিনে ষ্টুডিঅ' ফিউজনটো আছে। গতিকে এনেকুৱা হৈছে যেন মৰাণ ষ্টুডিঅ'টো ক'ত আছে বুলি সুধিলে যেন এই জাবৰখিনি আছে যে তাৰ বেক চাইডে মানে ষ্টুডিঅ'টো আছে নিচিনা এটা পৰিচয় হৈ গৈছে। গতিকে এইটো হ'ব নালাগে। অসমত এটা ফিউজনৰ এটা নিৰ্দিষ্ট সুকীয়া এটা স্থান আছে। আজি গুৱাহাটীয়ে হওক বা গোটেই অসমতে কৈছোঁ, এই ষ্টুডিঅ' ফিউজন বুলি ক'লে আমাক বহুত মানে এটা সন্মানৰ চকুৰে চায় এই ষ্টুডিঅ'খনক। গতিকে এই ষ্টুডিঅ'খনৰ যিটো মানে আশে পাশে পৰিৱেশটো ইয়াত মানে কোনো সংগীতৰ পৰিৱেশ নাই নিচিনা অনুভৱ হৈ আহিলে। গতিকে সেই বস্তুখিনি অলপ চিজিল কৰিলে ভাল লাগিব। আৰু গীতটিৰ বিষয়ে বা গীতটি মই সংগীত ব্যৱস্থাপনা কৰিছোঁ যদিও এতিয়া নিজৰ মুখেৰে নিজে ক'বলৈ বেয়া হয়, চেষ্টা কৰিছোঁ গীতটি যিমান পাৰোঁ ভাল কৰিবলৈ। আপোনালোকে যদি শুনি ভাল পায় আদৰি ল'লে আমাৰ বহুত ভাল লাগিব। থেংক ইউ। তাকে ধন্যবাদ। আৰু পোনপ্ৰথমে মই কাকো এই ভিডিঅ'টোৰ জৰিয়তে মই দুখ দিব বিচৰা নাই। আৰু যিসকলে সঁচাকৈ যদি কৰিছে, কোনোবাই কৈছে বোলে স্কুটি আনি এনেকৈ পেলাই থৈ যায় বস্তু, কোনোবাই কৈছে গাড়ীত কোনোবাই বহাই আনি ইয়াত পেলাই থৈ যায়, তো গতিকে সেইবিলাক আজিৰ পৰা নকৰিব। এখন ইমান ধুনীয়া এখন স্কুল আছে, তাত সৰু ল'ৰা ছোৱালী আৰু পাছফালে এটা আমাৰ যি সংগীত কৰ্মীসকলে কাম কৰি থাকে, ইমান সুন্দৰ সুন্দৰ গানবিলাক অসমবাসীৰ কাৰণে তেওঁলোকে দিয়ে। তো গতিকে যদিহে আপোনালোকৰ অলপো যদি বেয়া লাগে তেতিয়াহ'লে আজি তাৰিখৰ পৰা আপোনালোকে আহি স্কুটিত বা গাড়ীত আহি আপোনালোকৰ সেই লেতেৰা টোপোলাবিলাক ইয়াত যাতে নেপেলায়, মই এটা অনুৰোধ জনাইছোঁ। আৰু কাকো পুনৰবাৰ কৈছোঁ, কাকো মই দুখ দিব বিচৰা নাই। আৰু চাই থাকক ভিডিঅ'টো আমাৰ ষ্টুডিঅ' ফিউজনৰ, আৰু বহুত কিবা কিবি হ'বলৈ গৈ আছে। সেয়া যদি পাৰোঁ আজিয়ে দেখাম, নহ'লে অহাকালিলৈ নেক্সট ব্লগত মই আনি আছোঁ। তো গতিকে চাই থাকিব মোৰ ভিডিঅ'বিলাক। জয় আই অসম। আৰু গীতটিৰ লিংক মই ওপৰত দিয়া আছে, আপোনালোকে তাত গৈ গানটো শুনিব পাৰে। ককাইদেউ মাধৱ ৰঞ্জনৰ গান দেউতা ঈশ্বৰ, খুব ধুনীয়া হৈছে, খুব ভাল হৈছে। আপোনালোকে গানটো যাওক, ক্লিক কৰক আৰু গানটো শুনক। ধন্যবাদ।